নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মই পল্লৱী, মোৰ চেনেল পল্লৱী অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ বতৰৰ পাচলিৰ সৈতে এটা খুব সোৱাদ লগা স্নেক্স। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰিব। তেতিয়া মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সময়ত পাই থাকিব। তেন্তে বলক আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে মই লৈছোঁ 1 কাপ ময়দা। আপোনালোকে বেচন ল'ব পাৰে, চাউলৰ গুড়ি ল'ব পাৰে আৰু আটা ল'ব পাৰে। বিট লৈছোঁ, পিঁয়াজ লৈছোঁ, গাজৰ আৰু কেপচিকাম। ইয়াতে কমকৈ সিজিলে খাব পৰা চব্জি ল'ব পাৰে। যদি জলকীয়া খাই ভাল পায় জলকীয়া দিব আৰু ধনিয়া দিব। আৰু পাচলিখিনি খুব মিহিকৈ কাটি ল'ব। খুব সোৱাদ লগা এটা নাস্তা হয়, এবাৰ ট্ৰাই কৰিব। আৰু দিম সোৱাদ অনুসৰি নিমখ। নৰ্মেল পানীৰে এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে ময়দাৰ সলনি বেচন দিব পাৰে, আটা দিব পাৰে আৰু চাউলৰ গুড়ি দিব পাৰে। এবাৰ ট্ৰাই কৰিব, সঁচাকৈ ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। বেটাৰখিনি বেছি ডাঠো নকৰিব আৰু বেছি পাতলাও নকৰিব। তেল লৈছোঁ মই ৰিফাইন, আপোনালোকে সৰিয়হ তেলো ল'ব পাৰে। এতিয়া এখন এখনকৈ ভালকৈ বনাই যাম। এবাৰ ট্ৰাই কৰিব, সঁচাকৈ খুবেই সোৱাদ লগা এটা নাস্তা হয়। যদি ভিডিঅ'টো চাই আছে প্লিজ এটা লাইক কৰি দিব। এবাৰ ট্ৰাই কৰিব আৰু ৰেচিপিটো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। চাওকচোন, দেখিবলৈ বাৰু খুব ধুনীয়া লগা নাইনে? সৰু ল'ৰা ছোৱালীবোৰে কালাৰফুল বস্তুবিলাক খাই খুব ভাল পায়। ট্ৰাই কৰিব। আৰু এই ৰেচিপিটো ডাঙৰৰ কাৰণে খুবেই হেল্ডি হয়। আপোনালোকে ময়দাৰ সলনি আটা বা চাউলৰ গুড়ি দিব আৰু অকণমান আদা নহৰু সৰু সৰুকৈ কাটি দিব। তেতিয়া খুবেই সোৱাদ পাব। আৰু ফ্ৰেণ্ডছ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব। আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মই দিয়া ভিডিঅ'বোৰ আপোনালোকে প্ৰথমে পাই যাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।